কোৱাচোন ভণ্টি তুমি কোনটো স্কুলত পঢ়া 5 নং ধনশ্ৰী LP স্কুলত কি ছাৰজন কি কৰে ছাৰজনে সীমাতে আৰু এনেকা ধৰে ইয়াতে য'তে ত'তে ধৰে ন য'তে ত'তে ধৰি থাকে আৰু এনেকা গান বজায় ক্লাছত পঢ়ালে এনেকা কৰে আৰু এইটো ছাৰক কৈছে এনেকা এইটো আৰু ছাৰে কৈছে এনেকা ছাৰে কৰিছে এইটো কাকো নকবা বুলি কৈছে এইটো গংগে খদাল ছাৰে কৈছে গংগে খদাল ছাৰে কি পঢ়ায় তেওঁ প্ৰেচিডেণ্ট স্কুলৰ প্ৰেচিডেণ্ট হয় তোমালোকক কৈছে ন আমাক কৈছে এতিয়া ছাৰে কিমান দিন ধৰি এনেকুৱা কৰি আছে তোমালোকক ইমান বছৰ হৈছে কৰি থাকে এনেকা হয় আৰু কি ক'বা এটা ছাৰজনৰ নাম কি ছাৰজনৰ পদ্ম অলি আৰু এবাৰ কোৱাচোন কি কৰে গোটেইখিনি ইয়াতে চিমাটি থাকে আৰু এনেকা ধৰি থাকে আৰু বেয়া জেগাত ধৰে আৰু এইটো গংগে খদাল ছাৰে প্ৰেচিডেণ্ট তাকে কৈছে ছাৰবিলাকে যিকোনো কৈছে এইটো কাকো নকবা গংগে খদাল ছাৰে কেতিয়া কৈছে তোমালোকক আজি কৈছে আজি ৰাতিপুৱা কৈছে সেনেকৈ কৈছে ন বহুত দিন হৈছে মানে স্কুল নাযাম কৈছে মই কৈছে সুধিছোঁ আৰু কি হ'ল মোৰ ছোৱালীটো মোৰ ননদ হয় ই কৈছে আৰু মই স্কুল নাযাম কৈ আৰু মই সুধিছোঁ কেলৈ নাযাওঁ কি মই কোৱা নাই আৰু সি কোৱা নাই পিছত আৰু দুসৰা তাৰ লগৰীয়াকেইটা কৈছে বোলে এনেকা কৰে বুলি কৈছে এতিয়া মই কৈছে মই কোৱাই নাই পিছত 2 দিন 3 দিন হৈ গ'ল স্কুল যোৱা নাই সি কৈছে ছাৰে বোলে মোক ইয়াতে হাত লগাই এনেকৈ কৈছে তাৰপিছত আৰু ইমানে কৈছে তাৰপিছত কি নাম প্ৰিন্সিপালৰ নাম কি হয় পদ্মা ছাৰ অলি এতিয়া তেওঁ ক'ত আছে এতিয়া তেওঁক মাতা হৈছিল নেকি কথাখিনি 2 বাজি মাতিছিলোঁ আহা নাই মীমাংসা কৰিব কাৰণে কি কয় সি আহাই নাই পলাইছে আৰু পুলিচ আহিছিল নেকি এতিয়া আহিছে এতিয়া কি কৰিছে সেই ছোৱালীটোক লৈ গ'ল আৰু পদ্মমল্লিৰ কথা কি কৈছে এইটোতো একো কোৱা নাই লৈ গৈছে ছোৱালীটোক তাক ধৰিব লাগে না মোৰ ছোৱালী কেলৈ ল'ব লাগে এইটো মই ক'ব নোৱাৰোঁ কোনঠান তাৰমানে কি হ'ল স্কুল যায় স্কুল যায় কিনে ছাৰে কি কয় ক'তবা 5 নং ধনশ্ৰী 5 নং তাতে যায় আৰু কি ক'তবা টাচ কৰে বেয়া স্কুল ছাৰে কি নাম পদ্মৱলী ছাৰে টাচ কৰে বোলে সঞ্জনা লামাক স্কুলে যোৱা নাই য'ত ত'তে টাচ কৰে এনেকৈ নহয় না 5 ক্লাছ পঢ়ে 5ত পঢ়ে আৰু এনেকৈ কৰিলেতো ক'ত হ'ব ছাৰে এনেকৈ ক'লে আৰু স্কুলে যোৱা নাই স্কুল যোৱা নাই কিমান দিন 5-6 দিন হ'ল স্কুলে যোৱা নাই কিয় যোৱা নাই তাৰ বৌ ক'লে তুমি কিয় স্কুল যোৱা নাই এনেকৈ কৰিছিল মোক এনেকৈ কৰিলে নাই তাৰমানে কি হ'ল আমি চব গোটেই গাঁৱৰ মানুহ স্কুলত গ'লোঁ স্কুলত যাই কিনে আজি যাই কিনে বেলেগ ছাৰকেইটাতো ওলাব দিয়া নাই ছাৰক তাৰ ভুল নাছিল যদি ইটো ছাৰটো ওলাব লাগিছিলে ইটো ছাত্ৰক ক'ব লাগিছিলে তোৰ মোৰ বদনাম কিয় কৰিছে তই ভুল নাথাকিলে ওলাবাই নাই আৰু ছাৰেকেইটা কৈছে 2:30 বজাত আহি মিটিং কৰিম 1 ক্লাবত গাঁৱত বুলি ঠিকে আছে আমি চব গোটা আহিলোঁ আহি কিনে তাতে বহিলোঁ অহা নাই মানুহটো অহাই নাই 4-5টাই বজিছিলে অহা নাইতো ইয়াতে পৰা যাব লাগিলে চব যাই কিনে তাৰ ঘৰত কোন জেগাতে পদ্মৱলীৰ ঘৰ বানুচক তাতে গ'লোঁ তাতে গৈ কিনে ওলাব নাই ওলাব নাই আৰু নোলাওতো কিবা কৰিব লাগে আৰু ক'লে লাগে মেডিয়া আৰু তাৰপিছত এতিয়া আমাৰ ছোৱালী যাব লাগে না যাব লাগিব পুলিচ আহি কিনে আমাক ছোৱালীক লৈ গৈছে কিবা বোলে ষ্টেটমেণ্ট কিবা কৰিব লাগিব বুলি আমাৰ ছোৱালীক ল'লে নালাগিছিল নহয় এই পদ্মৱলীকে ল'ব লাগিছিল এইটোৱে আমাৰ কথাটো এতিয়া আমাক ন্যায় লাগিব তাকতো লাগিবই তাৰ নকৰি যাওক আৰু ভিডিঅ' বেয়া দেখাই বোলে
ছাৰ গৈ ফালে এনেকৈ বিয়াটো জুবিন গানা চাই আহিবি মোৰ ওচৰত বুলি কয় বোলে চবেতো যায় জুবিন বুলি হা ওচৰত যায় যেতিয়া ওচৰত যায় বিয়া যিদিনা ভিডিঅ' দেখাই বোলে এহেঁতক হা বেড টাচ কৰে বেড টাচ মতলব নহয় বেছিকৈ বেড টাচ কৰে এনেকৈ ভিডিঅ' কৰে এনেকৈ কৰে আৰু এতিয়া আমাৰতো ন্যায় লাগিবই কিমান দিন আছে তেওঁৰ কিবা গম পায় নেকি ৰিটায়াৰ হ'ব কাৰণে এতিয়া 3 মাহ আছে নেকি বহুত বয়সস্থ মানুহ বয়সতে মানুহ এইকাৰণে ৰিটায়াৰ হয় কি ক'ব আপোনালোকৰ এই এতিয়া মোৰ ছোৱালীয়ে পঢ়ে তাতে মোৰ নিজৰ ছোৱালীও তাতে পঢ়ে হা এতিয়া কেনেকৈ ল'ম স্কুলত কেনেকৈ পঠাম আমি এনেকৈ হ'লে মাষ্টাৰকেইটা এনেকৈ হ'লে কেনেকৈ পঠাম আমি এই চাকৰি তাৰ হ'বই নালাগে এই 3 মাহ আছে না এইটো 3 মাহ আমি বহিব নিদিম তাক চিধা কথা একদিন এইটো কালিয়ে বিচাৰ কৰিম তাক এতিয়া পুলিচে বিচাৰ নকৰিলে আমি চব পাব্লিক কৰি বিচাৰ কৰিম চিধা মোৰ কথাটো এইখিনি